নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 13 প্ৰাকৃতিক দুৰ্যোগ। ইয়াৰ আজি প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে ক পাঠভিত্তিক ক্ৰিয়া। ইয়াৰ প্ৰথম 1 নম্বৰত দিয়া আছে যে উত্তৰ দিয়া। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ অসমত প্ৰলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি? ইয়াৰ উত্তৰটো লিখিম যে অসমত প্ৰলয়ংকৰী ভূমিকম্প হোৱা চন দুটা হ'ল 1898 আৰু 1950 চন। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? ইয়াৰ উত্তৰটো লিখিম যে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল খাচিয়া জয়ন্তী পাহাৰত আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে কোন চনৰ ভূমিকম্পৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1950 চনৰ ভূমিকম্পৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নখিনি যে তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো তোমাৰ দিয়া আছে যে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? ইয়াৰ উত্তৰটো লিখিম যে 1897 চনৰ ভূমিকম্প হোৱাৰ লগতে চানডুবি বিল সৃষ্টি হ'ল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1950 চনত ভূমিকম্পৰ ফলত গছ গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ পৰিৱৰ্তন হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ গ নম্বৰ প্ৰশ্নটো যে চুনামি কি? ইয়াৰ উত্তৰটো লিখিম যে সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদ্গীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰটো লিখিম যে ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত ভাৰতবৰ্ষৰ তামিলনাডু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলত চুনামিয়ে প্ৰভাৱ পেলাইছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্ন কৈছে যে খ নম্বৰ ভাষা অধ্যয়ন ব্যৱহাৰ। ইয়াৰে প্ৰথম 3 নম্বৰটো কৈছে যে তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। আমাক বাক্য সাজিব দিছে আৰু ক'ব দিছে, তাৰপিছত লিখিব দিছে। ইয়াৰে প্ৰথমে আমাৰ দিয়া আছে যে পাহাৰ, বনভোজ, চানডুবি বিল, আনন্দ, আতংক, ভূমিকম্প। এইকেইটা বাক্য সজালে হ'ব এনেকৈ যে প্ৰথমতে পাহাৰ, এইটো আমি এনেকৈ সজাম যে ৰামে পাহাৰ ভৈয়াম থকা ঠাইত থাকি ভাল পায়। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে বনভোজ। বনভোজটো এনেকৈ সজাই লিখিম যে বিদ্যালয়ৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীয়ে বনভোজ খাবলৈ লৈ যায়। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে যে চানডুবি বিল, এইটো লিখিম যে অসমত ভূমিকম্প হোৱাৰ পাছত 1897 চানডুবি বিল সৃষ্টি হৈছিল। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে আনন্দ, এইটো লিখিম এনেকৈ যে বিহুৰ উৎসৱ আহিলে আমি সকলোৰে মন আনন্দ হৈ উঠে। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে আতংক, এইটো এনেকৈ সজাই লিখিম যে ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আতংকৰ সৃষ্টি কৰে। তাৰপিছতটো দিয়া আছে যে ভূমিকম্প, এইটো লিখিম যে 1950 চনত ভাৰতত দ্বিতীয় ভূমিকম্প হৈছে। এনেকৈ লিখিম। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰখিনি যে উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা। আমাক শব্দ গঠন কৰিব দিছে, তাৰপিছত অভিধান চাই আমাক লিখিব দিছে আৰু জানিব দিছে। ইয়াৰে প্ৰথমে দিয়া আছে যে আমাক প্ৰথমে দিয়া আছে সাৱধান, বিচ্ছিন্ন, বিভিন্ন, বিশাল, প্ৰসাৰ। তাৰপিছত মাজত দিয়া আছে তত আকাৰে তা। তাৰপিছত ইফালে খিনি দিয়া আছে যে খ অংশৰখিনি যে বিভিন্নতা। এইটো আমি এনেকৈ সজাই লিখিম যে সাৱধানতা, এনেকৈ লিখিম প্ৰথমৰটো। তাৰপিছত ইয়াৰ অৰ্থ হৈছে সতৰ্কতা বা তৎপৰতা। তাৰপিছত বিচ্ছিন্নতা লিখিম। তাৰপিছত এইটো তাৰ অৰ্থ হৈছে যে বেলেগ বা এৰা এৰি। তাৰপিছত বিভিন্নতা, এইটো লিখিম আমি তাৰ অৰ্থ নানানতা। তাৰপিছত
এইটো লিখিম বিশালতা, এইটো তাৰ অৰ্থ হৈছে যে বিস্তৃতি বা বৃহত্তম। তাৰপিছত প্ৰসাৰতা, এইটো লিখিম আমি তাৰ অৰ্থ বিস্তাৰিত। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। ইয়াৰে প্ৰথমে আমাৰ দিয়া আছে যে ফবিদা, তাৰপিছত দিয়া আছে যে হেৰা মনু তুমি কেনেকৈ যাবা। তাৰপিছত দিয়া আছে মনু বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছ। ফবিদা এইটো দিয়া আছে যে পিছে মই এতিয়া নাযাওঁ দিয়া। তাৰপিছত দিয়া আছে মনু তাৰপিছত বাৰু হ'ব দিয়া। তাৰপিছত ফৰিদাই দিয়া আছে উত্তৰ আজি যে কি গৰম মনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে। তাৰপিছত মনু দিয়া আছে হয় দিছোঁ ৰ'বা। তাৰপিছত দিয়া আছে যে ফবিদা এইটো দিয়া আছে তুমি কাৰ লগত বজাৰলৈ যাবা। তাৰপিছত দিয়া আছে মই আৰু শেৱালি একেলগে যাম। ইয়াৰে উত্তৰকেইটা এনেকৈ হ'ব যে হেৰা মনু তুমি কেনেকৈ যাবা, এইটো হৈছে যে সম্বন্ধ নৱথক অব্যয়। তাৰপিছত দিয়া আছে যে বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ, এইটো হৈছে যে সময়সূচক অব্যয়। তাৰপিছত দিয়া আছে যে পিছে মই এতিয়া নাযাওঁ দিয়া, এইটো হৈছে বিয়োজক অব্যয়। তাৰপিছত বাৰু হ'ব দিয়া, এইটো হৈছে ভাৱবোধক অব্যয়। তাৰপিছত দিয়া আছে উত্তৰত আজি যে কি গৰম মনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে, এইটো দিয়া আছে যে আমাক প্ৰশ্নবোধক অব্যয়। তাৰপিছত হয় দিছোঁ ৰ'বা, এইটো হৈছে যে সন্মতিসূচক অব্যয়। তাৰপিছত তুমি কাৰ লগত বজাৰলৈ যাবা, এইটো হৈছে প্ৰশ্নবোধক অব্যয়। তাৰপিছত আৰু শেৱালি একেলগে যাম, এইটো হৈছে যে সংযোগ অব্যয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 6 নম্বৰখিনি যে পাঠত থকা যোগৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াৰে প্ৰথম দিয়া আছে যে পাঠত থকা যোগৰীয়া শব্দবোৰ হ'ল চহৰ দিয়া আছে 1 নম্বৰ, তাৰপিছত নগৰ, ঘৰ দুৱাৰ হাজাৰ হাজাৰ, লাহে লাহে, জম্মু কাশ্মীৰ, মুখে মুখে, উঠা নমা, ক্ষয় ক্ষতি, আলৈ আহুকাল। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 7 নম্বৰখিনি কৈছে যে তোমালোকে ভূমিকম্প বানপানী আৰু ধুমুহা বতাহ আদিৰ পৰা পোৱা অভিজ্ঞতাসমূহ কোৱা। আমাক ক'ব দিছে। প্ৰথমে আমি ভূমিকম্পৰ বিষয়ে ক'ম এনেকৈ যে ভূমিকম্প হ'লে আমি ভয়তে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মা দেউতাহঁতৰ ওচৰত খালী ঠাইত বহোঁ আৰু মা দেউতাহঁতে ভগৱানৰ নাম লোৱা দেখিলে আমি ভয়তে ভগৱানৰ নাম লওঁ। কিছুমানে আকৌ হৰি বল বুলি হৰধ্বনি দিয়া শুনো। নামঘৰত নাগাৰাতো কবাই শব্দ কৰা শুনো। তাৰপিছত কৈছে বানপানী হ'লে গোটেই ঠাইত পানী আৰু বোকা হৈ থাকে। ঘৰ চোতাল বাট পথ বুৰাই পেলালেও ভয় লাগে। মানুহ আৰু পোহনীয়া জীৱ জন্তুৰ বিলাই বিপদা হৈ যায়। সেইবোৰ দেখি বহুত দুখ লাগে। বতাহ হ'ল বায়ুমণ্ডলৰ প্ৰাকৃতিক বৈশিষ্ট্য সলনি কৰা যিকোনো ৰাসায়নিক ভৌতিক বা জৈৱিক কাৰকৰ দ্বাৰা ঘৰৰ ভিতৰৰ বা বাহিৰৰ পৰিৱেশ দূষিত কৰা ঘৰুৱা দহন যন্ত্ৰ, মটৰ গাড়ী, ঔদ্যোগিক অসুবিধা আৰু বনজুই বায়ু প্ৰদূষণৰ সাধাৰণ উৎস। এনেকৈ ক'লে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে ভূমিকম্পৰ সময়ত মাৰা দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়। ইয়াৰে উত্তৰটো এনেকৈ লিখিলে বা ক'লে হ'ল যে ভূমিকম্পৰ সময়ত মা দেউতাৰাই আমাক ভিতৰৰ পৰা বাহিৰত ওলাবলৈ নিদিয়ে আৰু লগতে লাইটৰ চিলিণ্ডাৰৰ ছুইচ বন্ধ কৰিবলৈ, জুই থাকিলে তৎক্ষণাত পানী ঢালি নুমাই থ'বলৈ কয়। 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত 5 বাক্য লিখি ছবিখনৰ নামকৰণ কৰা। আমাক এই ছবিখন চাব দিছে, তাৰ বিষয়ে আমাক 5 লিখিব দিছে। 1 নম্বৰত লিখিম যে ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱাৰ সময়তেই প্ৰবল ধাৰে বৰষুণ আহিল। তাৰপিছত 2 নম্বৰত লিখিম যে ফলত গোটেই চহৰখনৰ বাট পথ বুৰি গ'ল। তাৰপিছত 3 নম্বৰত গাড়ী মটৰবোৰো চকা ডুবি যোৱাত চলাব নোৱাৰি ঠায়ে ঠায়ে ৰৈ থাকিল। 4 নম্বৰত লিখিম যে আলৰ বুঢ়া বুঢ়ী দুগৰাকীয়ে টকন ধৰি এজনী সৰু ছোৱালীৰ হাতত ধৰি কোনো ক্ৰমে লাহে লাহে পানী আৰু বৰষুণৰ মাজেৰে গৈ আছে। তাৰপিছত 5 নম্বৰত লিখিম যে মাকহঁতে ল'ৰা ছোৱালীৰ বেগবোৰ এহাতে লৈ আন হাতেৰে সিহঁতক ধৰি তিতি বুৰি পানীৰ মাজেৰে যাবলৈ চেষ্টা কৰিছে। এই 5টা লিখি দিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।